হেই গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ সন্মুখতে এখন তুলনি বিয়া আছিলে আৰু তাইক সজাই দিয়াৰ দায়িত্ব মোৰ ভাগতেই পৰিল। ময়ো জনাই নজনাই অলপমান চেষ্টা কৰি চালোঁ। জনাবচোন তাইক কেনেকুৱা লাগিছে। তাইক সজাই উঠি মই ঘৰলৈ গৈ অলপ সাজি কাচি আহি বিয়ালৈ ওলাই আহিলোঁ। আহি বাটত দেখোঁ যে এওঁলোকে পূৰা ফটো উঠাত ব্যস্ত। আজিকালি ফটো নহ'লেনো কি হয়, বিয়াই নচলে। ময়ো সিহঁতক দেখি দুখনমান ফটো উঠি ল'লোঁ। কইনাৰ লগতো উঠিলোঁ, পিছত বা চান্স পাওঁ কি নাই। এইফালে এওঁলোকে পূৰা আমাৰ ঘৰৰ সন্মুখত বহি লৈছে। আজি বোলে বিয়ালৈ কিমান মানুহ আহিল হিচাপ কৰিহে আশা এৰিব। ভাতো হ'ল, মই ভাত খাই আহিলোঁগৈ। ভাত খাই আহি মোৰো আৰু বিয়া ঘৰলৈ যোৱা নহ'ল। বাটতে বহি লৈ ময়ো মানুহে হিচাপ কৰাত লাগিলোঁ। এয়া ফটোবোৰ, বহুতে বহুত ফটো উঠিলে। আমাৰ ভাগৰ ফটো এইখিনিয়ে। ৰাতিলৈ আৰু এসাঁজ চলিল। আচলতে এনেকুৱা অনুষ্ঠানবোৰত আলহী অতিথিৰ লগত সকলোৱে একেলগে সময় অতিবাহিত কৰাৰ মজাই বেলেগ, স্মৃতিবোৰ থাকি যায়। ভিডিঅ'টো কেনে পালে জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰিব। বাই বাই।